স্বাধীনতা দিৱসৰ প্ৰস্তুতি বঙাইগাঁৱত কেনেকুৱা ধৰণৰ চলি আছে আৰু কি ধৰণৰ ছিকিউৰিটি ব্যৱস্থা বঙাইগাঁও আৰক্ষীৰ তৰফৰ পৰা কৰা হৈ আছে আৰু যোৱা বছৰ আমি দেখিছোঁ কেইবাটাও স্থানত উজনি অসমকে ধৰি নামনি অসমৰো বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈছিল। কি ধৰণৰ ব্যৱস্থা এইবাৰ লোৱা হৈছে সেই পৰিপ্ৰেক্ষিতত? মই স্বতন্ত্ৰতা দিৱসৰো চবকে শুভেচ্ছা জনাইছোঁ আৰু আমাৰ ছিকিউৰিটি ৰিলেটেড যিমান মেজাৰ্ছ ল'বলগীয়া আছে আমাৰ এক মাহৰ পৰা এই চব মেজাৰ্ছ আমি লৈ আছোঁ। আমাৰ বেলেগ বেলেগ ঠাইত নাকা চেকিং হৈ আছে আৰু আমাৰ বহুত এৰিয়াত ৰেলৱেৰ ইনষ্টলেশ্যনছ আছে, তাতে বি আমাৰ চেকিং হৈছে, ট্ৰেইনছৰ চেকিং হৈ আছে। বাকী যিমান গাড়ী উজনি অসমৰ লোৱাৰ অসমৰ পৰা আহে, বাইক হয় চাৰিচকীয়া হয়, চবৰ চেকিং এনে হৈ আছে। পৰেড ফিল্ডত আমাৰ অলৰেডি 15 দিন 20 দিন আগৰ পৰাই আমাৰ ষ্টেটিক গাৰ্ড ইয়াতে আছে, দুটা চেণ্ট্ৰি ইয়াতে আছে। আবিয়াপুৰীত বি ছেম মেজাৰ্ছ আমি লৈ আছোঁ আৰু ডেইলি আমাৰ 24/7 এটা জিঅ' সদায় আইদাৰ টাউন এৰিয়াত নাই তো পৰেড ফিল্ডত নাই তো নাইট পেট্ৰলিঙত থাকে আৰু আমি পাব্লিকৰ পৰা বি ভাল কোঅপাৰেশ্যন পাই আছোঁ। যিকোনো বস্তু হয় আমাক জনায় और हम सब वस्तु सैनिटाइज करी तो एन्श्योर करें कि हमार स्वतंत्रता दिवस भालके पार हो जाए। थैंक यू। हमारे याते श्रीमती नंदिता गालुसा मैडम और प्रोग्राम आसे तेके तो एज ए चीफ गेस्ट दिया हुई से और बाकी अभयापुरी तो CDC अभयापुरी था कि वो। थैंक यू।